তোমালোকৰ কাৰণে মই আজি এখন চাৰ্ট বনাই আনিছো দেখিছানে কেনেকুৱা লাগিছে ভাল লাগিছে ইয়াতে কি কি ছবি আছে বা তোমালোকে ক'ব পাৰিবা এইটো কি জতৰ এইটো কি যজ্ঞ এয়া কি জাতি আৰু এয়া কি মানুহ এজন ন ল'ৰা এজন গৈ আছে যেতিয়া কোনোবা মানুহ গৈ থাকে কবালে যায় তেতিয়া আমি সেই মানুহজনক কি বুলি কওঁ যাত্ৰী এয়া কি হয় যাত্ৰী তো কি কি শব্দ পালো এটো কি জতৰ যজ্ঞ জাতি আৰু যাত্ৰী এতিয়া মন কৰিছানে প্ৰতিটো শব্দতে প্ৰথম আখৰটো আমি কি উচ্চাৰণ কৰিছো জ অন্তস্থ জ এটো দেখে প্ৰথম শব্দটো আমি কি পালো প্ৰথম উচ্চাৰণটো আমি কি পাইছো প্ৰতিটো শব্দতে কি পাইছো অন্তস্থ জ কি অন্তস্থ জ আকৌ এবাৰ কোৱা অন্তস্থ জ এটো কেনেকৈ লিখে আজি আমি চাম দেই প্ৰথমতে এনেকৈ আঁচডাল দিবা তাৰ পিছত এনে তললে আৰু অকমান এনেকৈ বেকা আৰু তললে দি ওপৰলে এটো কি হয় অন্তস্থ জ কি হয় অন্তস্থ জ এতিয়া আমি যি যি শব্দবিলাক পাইছিলো তাৰ প্ৰথম আখৰবিলাক কি পাইছিলো অন্তস্থ জৰে জতৰ অন্তস্থ জৰে যজ্ঞ অন্তস্থ জৰে জাতি আৰু অন্তস্থ জৰে যাত্ৰী এইটা আমি এবাৰ লিখি চাও দেই অন্তস্থ জৰে জতৰ কি লিখিলো জতৰ তাৰ পিছত আমি কি পাইছিলো যজ্ঞ তাৰ পাছত কি পাইছিলো জাতি তাৰ পিছত কি পাইছিলো যাত্ৰী যাত্ৰী কি শব্দ পালো এতিয়া কি লিখিলো আকৌ এবাৰ আমি কম দেই কি লিখিলো অন্তস্থ যদি জতৰ কি কলো কি লিখিলো জতৰ অন্তস্থ জ কি উচ্চাৰণ হৈছে প্ৰথম অন্তস্থ জ অন্তস্থ যদি জতৰ আকৌ কি লিখিলো আকৌ একেটা আখৰ আহিছে নাই অন্তস্থ যদি কি যজ্ঞ কি উচ্চাৰণ হৈছে অন্তস্থ জ প্ৰথমতে কি উচ্চাৰণ হৈছে অন্তস্থ যদি যজ্ঞ তাৰ পাছত আকৌ লিখিলো জাতি কি লিখিলো জাতি অন্তস্থ যদি জাতি আকৌ একেবাৰে শেষত আমি কি লিখিছো আকৌ অন্তস্থ জ আহিছে হয় নে নহয় আকৌ অন্তস্থ যদি যাত্ৰী অন্তস্থ যদি যাত্ৰী এতিয়া আমি এইটা শব্দ পঢ়িলো নাই তাৰ লগতে এটা বাক্যও কম দেই মোৰ লগতে কৈ যাবা জামিনীয়ে জতৰত সূতা কাটে যতীনৰ ঘৰত যজ্ঞ পাতিছে যুদ্ধত জাতিৰে যুঁজ কৰো যাত্ৰীসকল যজ্ঞলৈ যায় এতিয়া তোমালোকে কি আখৰ পঢ়িলা অন্তস্থ জ এতিয়া আমি এই আখৰটোৱেদি ঢেৰ শব্দ পঢ়িলো নে নাই পঢ়িলো হয়নে এতিয়া আমি এইখিনি বাক্য পঢ়িলো হয় নাই এতিয়া তোমালোকে এটা হোমৱৰ্ক দিছো দেই তোমালোকে এই আখৰটোৱেদি পাঁচটা আখৰ শিকি আহিবা শব্দ শিকি আহিবা গম পাইছানে পাৰিবানে নাই একেবাৰে সহজ হয় নাই অকল পাঁচটা শব্দ শিকি আহিবা আৰু কাইলৈ ক্লাছত আহি পেলানি আমি এইবোৰ আলোচনা কৰিম হ'বনে তো তোমালোকক মই থিয় কৰাই এটা খুধিম ক'ব পাৰিবা নাই পাৰিবা হয় নাই একেবাৰে সহজ ঠিক আছে